নমস্কাৰ, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই কেনেকৈ ঘৰতে ফেচ ৱাছ বনাব পাৰি তাৰে এটা ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভালেই পাব। অলপ ৰাইচ ৱাটাৰ লৈছোঁ, চাউলকেইটা মই কালিয়েই ৰাতি তিয়াই থৈছিলোঁ, সেইখিনি পানীয়ে লৈছোঁ। এটা ফেচ ৱাছ আৰু এটা আপোনালোকে যি ব্যৱহাৰ কৰে তাকে ল'ব পাৰে। এটা এল'ভেৰা জেল, অলপ ৰ'জ ৱাটাৰ, এচামুচ মৌ আৰু অলপ নেমু। এটা বাতি লৈ ল'ব, সেই বাতিটোত ৰাইচ ৱাটাৰখিনি দি দিব। যিমান পৰিমাণৰ বনায় সিমানেই পানী দি ল'ব পাৰে। মই বহুত বনোৱা নাই, এটা বটলৰ জোখাই বনাইছোঁ কাৰণে বহুত পানী দিয়া নাই। মই আগতে ক'ব নহ'ল যদি অলপ হালধিও দি ল'ব পাৰে। হালধিও স্কিনৰ কাৰণে বহুত ভাল আৰু স্কিনটো গ্ল'য়িং কৰে। সেইখিনি ভালদৰে মিহলি কৰি তাত এচামুচ এল'ভেৰা জেল দি ল'ব। এল'ভেৰা জেলখিনি দিয়াৰ পিছত ভালদৰে মিহলি কৰিব। এচামুচ নহ'লে দুচামুচো দিব পাৰে দেই। মই এচামুচেই দিছোঁ বাৰু, বহুত নহয় যিহেতু। আৰু সেইখিনি ভালদৰে মিহলি কৰাৰ পিছত মই অলপমান গোলাপ জল দি ল'ব। আপোনালোকে এচামুচো দিব পাৰে, মই এচামুচেই দি লৈছোঁ আৰু আপোনালোকে ইচ্ছা কৰিলে দুচামুচো দিব পাৰে। আপোনালোকে যিমান পৰিমাণৰ ব্যৱহাৰ কৰে সিমানেই দি ল'ব পাৰে। তাৰপিছত অলপ মই নেমু টেঙা দিছোঁ। আপোনালোকে এচামুচ নহ'লেও 2-3 টোপমান দি ল'ব পাৰে। আপোনালোকৰ যদি স্কিনৰ প্ৰব্লেম আছে তেতিয়াহ'লে সেইটো স্কিপ কৰিব পাৰে, নিদিলেও হৈ যাব। তাৰপিছত মই অলপমান মৌ দি সেইখিনি ভালদৰে মিহলি কৰি লৈছোঁ। মৌটো স্কিনৰ কাৰণে বহুতেই ভাল আৰু স্কিনটো গ্ল'য়িং কৰে। আৰু তাৰপিছত আপোনালোকে যি ফেচ ৱাছ ব্যৱহাৰ কৰে তাৰে ফেচ ৱাছ 2 চামুচ নহ'লে 3 চামুচ দি ল'ব পাৰে। মই যিহেতু ক্লিন এণ্ড ক্লিয়াৰ ফেচ ৱাছটোৱে ব্যৱহাৰ কৰোঁ, সেইকাৰণে মই সেইখিনি দিয়ে ভালদৰে মিহলি কৰিছোঁ। দেখিছেনে ইমান ধুনীয়াকৈ ফেন ওলাইছে। আৰু এতিয়া মই এটা খালী হৈ থকা ফেচ ৱাছৰ বটলতে সেইখিনি ভালদৰে ষ্ট'ৰ কৰি ব্যৱহাৰ কৰি দেখুৱাই দিছোঁ দেই। চাবচোন ইমান ধুনীয়াকৈ ফেন ওলাই যাব আৰু হোমমেড যিহেতু স্কিনৰ কাৰণেও বেয়া নহয়। আৰু দেখিছেনে ইমান ধুনীয়াকৈ ফেন ওলাই গৈছে। আৰু এইখিনি ইউজ কৰিলে স্কিনটো গ্ল'য়িঙো হৈ থাকিব আৰু কেতিয়াও স্কিনটো বেয়াও হৈ নাযায়। যিহেতু হালধিও আছে, হালধিও স্কিনৰ কাৰণে বহুত ভালেই হয় আৰু স্কিনটো গ্ল'য়িং কৰে। আৰু এল'ভেৰা, মৌ যিখিনি আছে সকলো স্কিনৰ কাৰণে বহুতেই ভাল। দেখিছেনে ইমান ধুনীয়াকৈ ফেন ওলাইছে আৰু আপোনালোকেও স্কিনটো ভালে ৰাখিবলৈ ব্যৱহাৰ কৰিব পাৰে।